So good afternoon students. Last classত আমি উপযোগিতা বিশ্লেষণ আৰম্ভ কৰিছিলোঁ উপভোক্তাৰ ভাৰসাম্যতাৰ উপযোগিতা বিশ্লেষণ আৰম্ভ কৰিছিলোঁ তাৰে আমি উপযোগিতা মানে কি মুঠ উপযোগিতা কি আৰু প্ৰান্তিক উপযোগিতা কি এই কেইটা ধাৰণা আমি অধ্যয়ন কৰিছিলোঁ আজি আমি মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ ফৰ্মুলাটো অলপ বুজিবলৈ চেষ্টা কৰিম সো আমি কৈছিলোঁ যে যিকোনো দ্ৰব্যৰ মুঠ উপযোগিতা হৈছে এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্ৰব্যৰ আটাইবোৰ গুণ উপভোগ কৰি যিমান পৰিমাণৰ উপযোগিতা পায় তাক মুঠ উপযোগিতা বোলা হয় হয়নে সো টিইউ টোটাল ইউটিলিটি মুঠ উপযোগিতা মানে টোটাল ইউটিলিটি তাক আমি টিইউ বুলি কৈছোঁ আৰু ফৰ্মুলাটো মই লিখিছোঁ চোৱা টিইউ ইজ ইকুৱেল টু সাম অফ এমইউ মানে প্ৰান্তিক উপযোগিতা মাৰ্জিনেল ইউটিলিটি যাক আমি শ্বৰ্ট ফৰ্মত এমইউ বুলি লিখিলোঁ সো টিইউ ইজ ইকুৱেল টু সাম অফ এমইউ এতিয়া আমি এটা এক্সাম্পলৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম আমি এটা টেবুললৈ গুচি যাম ইয়াত চোৱা টেবুলখন চোৱা আমি উপভোগৰ পৰিমাণ লিখিছোঁ টিইউ লিখিছোঁ এমইউ লিখিছোঁ টিইউ মানে টোটাল ইউটিলিটি অৰ মুঠ উপযোগিতা এমইউ মানে মাৰ্জিনেল ইউটিলিটি বা প্ৰান্তিক উপযোগিতা এতিয়া মই ডাইৰেক্ট প্ৰান্তিক উপযোগিতা কেইটাত গুচি আহিম চাবা যেতিয়া ফাৰ্ষ্ট গুডটো উপভোগ কৰা হৈছিলে তেতিয়া উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা আছিলে 10 হয়নে আৰু তেতিয়া মুঠ উপযোগিতাও 10 So 10 আৰু 10 এতিয়া TU is equal to sum of MU বুলিলে কি বুজায় এতিয়া চোৱা যেতিয়া উপভোক্তাজনে 2 নম্বৰ গুণটো উপভোগ কৰিলে তেওঁৰ প্ৰান্তিক উপযোগিতা হৈ গ'ল 8 হয়নে তেওঁৰ প্ৰান্তিক উপযোগিতা 8 so sum of TU is the sum of MU that is ইয়াত চোৱা যেতিয়া মই 10 আৰু 8 ক যোগ কৰি দিওঁ মই কিমান পালো 18 পালো নে নাই so this is আকৌ TU that means MU বিলাকক যোগ কৰি গৈ থাকিলে আমি TU বা মুঠ উপযোগিতা পাম আকৌ 3 নম্বৰটো চোৱা মুঠ উপযোগিতা 24 that is 10 plus 8 18 plus 6 24 আকৌ যদি মই নেক্সটত গুচি যাওঁ 4 নম্বৰ গুণটোত গুচি যাওঁ তেতিয়া মুঠ উপযোগিতা আছিলে 28 that means আমি কেনেকৈ পালো চোৱা 10 plus 8 18 plus 6 24 plus 4 28 5 নম্বৰ গুণটো যেতিয়া উপভোগ কৰা হ'ল মুঠ উপযোগিতা হ'ল 30 কেনেকৈ পালো আমি প্ৰান্তিক উপযোগিতা কেইটাক যোগ কৰি দিলো 10 plus 8 18 plus 6 24 plus 4 28 plus 2 30 হয়নে যেতিয়া 6 নম্বৰ গুণটো উপভোগ কৰা হ'ল মুঠ উপযোগিতা 30 প্ৰান্তিক উপযোগিতা 0 that is 10 plus 8 18 plus 6 24 plus 4 28 plus 2 30 plus 0 0 so TU is the sum of MU মুঠ উপযোগিতা প্ৰান্তিক উপযোগিতাৰ যোগফল লাষ্টৰটো চোৱা যেতিয়া 7 নম্বৰ গুণটো উপভোগ কৰা হ'ল মুঠ উপযোগিতা 28 আৰু প্ৰান্তিক উপযোগিতা -2 কেনেকৈ আমি পাম চোৱা 10 plus 8 18 plus 6 24 plus 4 28 plus 2 30 plus 0 30 so 30 minus 2 is 28 বুজি পাইছানে সো এটুক আমি ক'ব পাৰো যে TU মুঠ উপযোগিতা হৈছে প্ৰান্তিক উপযোগিতাৰ যোগফল এতিয়া নেক্সট আহিলো আমি প্ৰান্তিক উপযোগিতাত আমি কৈছিলোঁ যে যিকোনো এটা দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা হৈছে এজন উপভোক্তাই দ্ৰব্যটোৰ অতিৰিক্ত এটা গুণ উপভোগ কৰি লাভ কৰা অতিৰিক্ত উপযোগিতাৰ পৰিমাণ এটা অতিৰিক্ত গুণ উপভোগ কৰি উপভোক্তাজনে কিমানখিনি অতিৰিক্ত পৰিমাণৰ উপযোগিতা পালে তাকে আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ ফৰ্মুলাটো হ'ল MU is equal to change in TU মুঠ উপযোগিতাৰ পৰিৱৰ্তন ডেল্টা TU change in TU that is মুঠ উপযোগিতাৰ পৰিৱৰ্তন ডিভাইডেড বাই ডেল্টা Q মানে উপভোগৰ পৰিমাণৰ পৰিৱৰ্তন MU is equal to change in TU divided by change in Q য'ত MU মানে প্ৰান্তিক উপযোগিতা ডেল্টা TU মানে মুঠ উপযোগিতাৰ পৰিৱৰ্তন আৰু ডেল্টা Q মানে উপভোগৰ পৰিমাণৰ পৰিৱৰ্তন হয়নে এতিয়া যেটো গুৰুত্বপূৰ্ণ ফৰ্মুলা ইয়াত চোৱা MU is equal to হয় ফাৰ্ষ্ট ফৰ্মুলা নাইবা ছেকেণ্ড ফৰ্মুলা সো আমি নিউমেৰিকেলছ বিলাক কৰোঁতে আমি ছেকেণ্ড ফৰ্মুলাটো আমি বেছি এপ্লিকেবল হয় MU is equal to TUN minus TUN minus 1 সো আমি খুব সিম্পলভাৱে এই কথাটো বুজিবলৈ চেষ্টা কৰিম চোৱা যেতিয়া উপভোক্তাজনে প্ৰথমটো গুণ উপভোগ কৰিছিলে যিকোনো দ্ৰব্যৰ প্ৰথমটো গুণ উপভোগ কৰিছিলে তেওঁৰ মুঠ উপযোগিতা আছিলে 10 আৰু তেওঁৰ প্ৰান্তিক উপযোগিতাও আছিলে 10 হয়নে এতিয়া কিয়নো কোনো উপভোগৰ পৰিৱৰ্তন হোৱা নাছিলে সো TU আৰু MU একেই
2 নম্বৰ গোটটো উপভোগ কৰোঁতে উপভোক্তাজনৰ মুঠ উপযোগিতা হ'ল 18। এতিয়া এই যে মই ক'লোঁ TU is equal to MU is equal to TUN minus TUN minus 1, ইয়াৰ অৰ্থ হৈছে second number TU minus প্ৰথমটো TU, that is 18 minus 10 is 8. Simply মনত থবা second minus first ইমানখিনি মনত থলে হৈ গ'ল। যেতিয়া উপভোক্তাজনে 3 নম্বৰ গোটটো উপভোগ কৰিলে দ্ৰব্যটোৰ, তেওঁৰ মুঠ উপযোগিতা হ'ল 24। এতিয়া কেনেকৈ আমি প্ৰান্তিক উপযোগিতা নিৰ্ণয় কৰিম? সো 24 minus 18 is 6, হয়নে? সো second minus first। নম্বৰ 4 নম্বৰ গোটটো উপভোগ কৰিলত মুঠ উপযোগিতা হৈছিল উপভোক্তাজনৰ 28। সো 28 minus 24 is 4 হ'বগে প্ৰান্তিক উপযোগিতা। ঠিক একেই ধৰণে উপভোক্তাই যেতিয়া 5 নম্বৰ গোটটো উপভোগ কৰিলে তেওঁৰ মুঠ উপযোগিতা হ'ল 30, হয়নে? আৰু এতিয়া প্ৰান্তিক উপযোগিতা কেনেকৈ নিৰ্ণয় কৰা হ'ব? সেম ৱে, second minus first, that is 30 minus 28 is 2। যেতিয়া 6 নম্বৰ গোটটো উপভোগ কৰা হ'ল মুঠ উপযোগিতা একেই থাকিলে 30, so 30 minus 30 is 0। আৰু লাষ্টৰটো আমি চাম, যেতিয়া 7 নম্বৰ গোটটো উপভোগ কৰা হ'ল তেতিয়া কি হ'ল? মুঠ উপযোগিতা হৈ গ'ল 28। এই ক্ষেত্ৰত প্ৰান্তিক উপযোগিতা কিমান হ'ব? 28 minus 30, that is minus 2। বুজি পাইছানে কথাটো? সো 1 নম্বৰ কথাটো হ'ল TU is equal to sum of MU। TU is equal to sum of MU, that means আমি MU কেইটাক যোগ কৰি থাকিলে TU পাম, আৰু MU হৈ হ'লগে ডেল্টা TU বাই ডেল্টা Q, যেটো আমি অলৰেডি ডেফিনেশ্যনটোৰ পৰা এই ফৰ্মুলাটো আমি ডিৰাইভ কৰিছোঁ যে এটা অতিৰিক্ত গোট উপভোগ কৰিলে যিকোনো দ্ৰব্যৰ যিখিনি অতিৰিক্ত উপযোগিতা পোৱা যায়, মুঠ উপযোগিতাত যেটো পৰিৱৰ্তন হয় এটোৱে হ'ব প্ৰান্তিক উপযোগিতা। আৰু আমি নিউমেৰিকেলছবিলাক কৰোঁতে আমি কি কৰিম? আৰু এটা আমি ফৰ্মুলা ইউজ কৰিম যে MU is equal to TUN minus TUN minus 1। আমি সিম্পলি আমি এতিয়াৰ কাৰণে আমি এনেকৈ আমি বুজি ল'ম কথাটো যে মুঠ উপযোগিতাৰ সেকেন্ড এককটো মাইনাছ ফাৰ্ষ্ট একক, সেকেন্ড একক মাইনাছ ফাৰ্ষ্ট একক। ইয়াত চোৱা 18 minus 10 is 8, 24 minus 18 is 6, 28 minus 24 is 4, 30 minus 28 is 2, 30 minus 30 is 0, 28 minus 30 is minus 2. So that's all for today. Thank you.